বহুত কেইটা মৰণ পাম বল 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 খাবে মাছটা পিটিবা বল বল ঐ তহঁতে গৰম বন্ধত কলৈ গলিহঁত মই কলৈনো যাম মা কলৈকো নিনিলে বিয়া খাবলৈ ঘূৰি ফুৰিলো মই মাৰ লগত পথাৰলৈকে গলো আৰু কলৈনো যাবি ময়ো বিয়া খাই ঘূৰিয়ে ফুৰিলো আৰু ৰাতি ৰাতি দেউতাই ব্ৰইলাৰকে আনিলে সেয়াও খালো বল বল বেল মাৰিলে পাৰ্থনা কৰিব হ'ল বল বই 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 ঐ আহা কিবা এটা খাই ল বৰ ভোক লাগিছে পাই কিবা এটা খালে মোৰ পেটৰ তাবৰাই কৰকৰাই গৈছেগে আৰু মই হলে পইচা অনা নাই তহঁতে খুৱাব লাগিব মই 2 টকা এটা আনিছো কিবা খোৱালে খাম আৰু তহঁতে মই 100 টকা এটা আনিছো বল আমি আটাইকেইটা ভাগ কৰিয়ে খাওঁ তই থিয় হিয়ে থাক হ'ব আমাক খাবলৈ পালেই হয় ঐ যা দে আমিও যাওঁ ঘৰলে যা মই ব্ৰইলাৰ খামগে কি হ'ল আকৌ কেলে আমাক মাতিছ আমাৰ স্কুলৰ এইকেইদিনতে এনুৱেল ফাংচন হ'ব নহয় জানা নাই তহঁতে শুনিছিলো কথাটো কেতিয়া হ'বনো অহা সপ্তাহতে হ'ব নেকি তহঁতে কিবা কৰিবি নে মই জুবিনৰ গান এটাকে গাম পাই তহঁতি কি কৰিবি হতনো মই দীক্ষু গানকে গাম কিবা এটা মই মৰিলং গাম পাই তহঁতি কিবা ছিংগাৰ নে এইবোৰ গাবলৈ তহঁতক গাবলৈ এনেও নিদিয়ে সেইটো তইনো কি কৰিবি তই যে ফুটনি মাৰি আছ মই মডেলিং কৰিম পাই ইচ এইটো পুকৰটো নচাঞ্চা তহঁতি বৰ ভাল কাম এটাই কৰিবি তই কাজিয়াখন সামৰো তহঁতৰ আমি ঘৰলৈ যাওঁগে বৈ বৰ ৰ'দে ধৰিছে বৈ বৰ ভাগৰ লাগিছে আজি প্ৰথম স্কুল গলো বহুত দিনৰ মূৰত মা নাই আমাৰ ওচৰৰ ৰিঞ্জুহঁতৰ ঘৰলৈ গৈছে ৰিঞ্জুৰ লগত কিবা কথা এটা পাতিবলৈ আছে বোলে গোটৰ কথা গছ পুলি ৰোৱা নেমু পানী খাব নালাগে ঠাণ্ডা পানীকে খাই হাত ভৰিকেইটা ধুই শুগে যা অকণমান ইমান গৰম পৰিছে মই হলে যাওঁ দেই মোৰ বৰ ভাগৰ লাগিছে কেতিয়া শুওঁ লাগিছে দেই গোটৰ মানুহবোৰক 10,000 টকাৰ প্ৰলোভন দি ৰুবলৈ সময় নাইকিয়া কৰি দিছে হিমন্ত মামাও 10,000 টকা পাবনে